আমি এতিয়া সত্ৰবিধিৰ বিষয়ে আলোচনা কৰো আহা। সত্ৰবিধি মানে কি? দন্ত্য স মূৰ্ধন্য স হোৱাৰ বিধিকে সত্ৰবিধি বোলা হয়। যেনেকৈ দন্ত্য ন মূৰ্ধন্য ন কিয় হয় তাৰ কিছুমান নিয়ম আমি কিতাপত পাইছো। ঠিক তেনেকৈ দন্ত্য স মূৰ্ধন্য স কিয় হয়, কিছুমান বানানত যে মূৰ্ধন্য স হয় কি কাৰণে হয় তাৰো তিনিটা নিয়ম আছে। প্ৰথম বিধিটো হৈছে ক বৰ্গৰ বৰ্ণ ক আৰু থ এই দুটা বৰ্ণৰ লগত যদি থৰ লগত যুক্ত হলে দন্ত্য স মূৰ্ধন্য স হব। এতিয়া আমি উদাহৰণস্বৰূপে কব পাৰো কষ্ট। ইয়াতে ভাঙি চালে আমি কি পাইছো? ক যোগ অ যোগ খ যোগ ত যোগ ক বৰ্গৰ বৰ্ণ তৰ লগত যুক্ত হলে দন্ত্য স নহয়, সদায় মূৰ্ধন্য স হয়। ঠিক তেনেকৈ আমি যদি লিখো ষষ্ঠ বা পৃষ্ঠা এনেকুৱা বানানবোৰত সদায় মূৰ্ধন্য স হয়। স যোগ খ যোগ ক। বুজি পাইছা নিশ্চয়? কেৱল এই দুটা বৰ্ণ নটবিধিত গোটেইকেইটা বৰ্ণৰ লগতে ন যোগ হৈ আছিল। ত বৰ্গৰ এই দুটা বৰ্ণৰ লগতে স যোগ হোৱা আমি বানান পাওঁ, অন্যকেইটা শব্দৰ লগত তেনেকে নাপাওঁ। গতিকে আমি এই বৰ্ণ দুটা মনত ৰাখিলে হ'ল যে ত আৰু থৰ লগত যুক্ত হলে সদায় মূৰ্ধন্য স হয়। এতিয়া চোৱা, সপ্তবিধিৰ দ্বিতীয় নিয়মটো মই বৰ্ডত লিখিছো। অ বা আৰ বাহিৰে অন্য স্বৰান্ত শব্দ বা উপসৰ্গৰ পিছত দন্ত্য স মূৰ্ধন্য স হয়। এতিয়া অ আৰু আটো বাদ দি এই দুটা আখৰ বাদ দি অন্য স্বৰান্ত শব্দ। এতিয়া স্বৰান্ত শব্দ কোনবিলাক? যিবিলাক শব্দ স্বৰবৰ্ণত শেষ হয়, ধৰা হৰি ইত শেষ হৈছে, নাইবা মধু হস্যউত শেষ হৈছে, মাতৃ বুলি কলে ৰিত শেষ হৈছে। যেতিয়া শেষৰ আখৰটো স্বৰবৰ্ণ হয় তেতিয়া সেইটোক স্বৰান্ত শব্দ বুলি কোৱা হয়। কিন্তু অ বা আৰ বাহিৰে এতিয়া অ ধৰা শূন্য, শূন্যটো অ শেষ হৈছে, শূন্য অ শেষ হৈছে, অ আ এই দুটা বাদ দিব দিছে, এনেকুৱা শব্দ নহয়। এনেকুৱা যদি শব্দ থাকে হস্যই দীৰ্ঘই হস্য দীৰ্ঘ এইবিলাকত শেষ হোৱা শব্দ নাইবা উপসৰ্গ। এতিয়া উপসৰ্গ কোনবোৰ আমি জনাটো দৰকাৰ। উপসৰ্গযুক্ত শব্দবোৰ আমি ব্যৱহাৰ কৰিয়েই থাকো সদায়। যে ব্যাকৰণত আমি 20টা উপসৰ্গ পাওঁ। কিছুমান উপসৰ্গ অ বা আৰ এই দুটা বৰ্ণত শেষ হোৱা উপসৰ্গ আছে, যেনে প্ৰ, পৰা, অপ এইবিলাক উপসৰ্গ অ আৰু আত শেষ হোৱা। কিন্তু তাৰ বাহিৰে কিছুমান উপসৰ্গ আছে পৰি, অপি, অনু এইবিলাক কি হস্যই বা হস্যউত শেষ হৈছে। এনেকুৱা ধৰণৰ যিকেইটা উপসৰ্গ মুঠতে 20টা। কোনকেইটা উপসৰ্গ তোমালোকে ব্যাকৰণৰ কিতাপখনত তোমালোকে চাই ল'বা যে উপসৰ্গ মুঠতে 20টা। তাৰে ভিতৰত ইয়াত এই নিয়মটোত কোৱা হৈছে যিকেইটা উপসৰ্গ অ বা আত শেষ নহয়, অন্য বৰ্ণত শেষ হয়, যেনে পৰি উপসৰ্গটো, অনু উপসৰ্গটো। ইয়াতে এটা উপসৰ্গ আছে বি, হস্যই শেষ হোৱা উপসৰ্গ। এইটো এটা উপসৰ্গযুক্ত শব্দ সু, এইটো হস্যউত শেষ হোৱা উপসৰ্গ। এনেকুৱা যদি উপসৰ্গ নাইবা আগত কি কৈছে শব্দ হ'ব পাৰে, উপসৰ্গ হ'ব পাৰে, তেনেকুৱাৰ পিছত থকা স বিলাক মূৰ্ধন্য স হয়। এইকেইটা যদি আমি চাওঁ, এইবাৰ আমি বৰ্ণ বিন্যাস নকৰো। আমি এই যে বি এইটো উপসৰ্গ যোগ সম, সমটো আচলতে দন্ত্য হ কিন্তু বি উপসৰ্গ যুক্ত হোৱা কাৰণে
ই মূৰ্ধন্য হ হৈছে কাৰণটো হ'ল এইটো হ্ৰস্বইকাৰ যুক্ত হোৱা হ্ৰস্বইকাৰত শেষ হোৱা এটা উপসৰ্গ তেনেকে সু যোগ সম সুষম সুষম শব্দটো সু এই উপসৰ্গৰ পিছত সমটো থকা কাৰণে যেতিয়া যোগ হৈ গৈছে তেতিয়া মূৰ্ধন্য হ হৈছে কিন্তু অসম আমাৰ ৰাজ্যখনৰ নাম অসম এটো কিন্তু দন্তীয় হয়ে হৈ আছে কাৰণ ইয়াত তেনেকুৱা কোনো আগত উপসৰ্গ অন্য স্বৰৰ উপসৰ্গ ইয়াত যোগ হৈ থকা নাই অটো অ বা আৰ বাহিৰে বুলি কৈছে অ থাকিলে নহব অ থাকিলে দন্তীয় হয়ে হ'ব আৰু এটা শব্দ দিছে ইয়াত ভূমি যোগ স্থ স্থ মানে থকা স্থ শব্দটো কিন্তু এনেই আমি যদি ভাঙি দেখুৱাও তেতিয়া কিন্তু দন্তীয় হস্যস্থ হয় যেনেকৈ স্থান লিখো আমি দন্তীয় হস্যস্থ হয় কিন্তু ভূমি এই শব্দটোৰ লগত যুক্ত হৈ থকাৰ কাৰণে এটো মূৰ্ধন্য হস্যস্থ হৈছে আমি ভূমিস্থ শব্দটো যে ভাঙি দেখুৱালো ঠিক তেনেকৈ মই আন দুটা শব্দ লিখিছো যুধিষ্ঠিৰ আৰু অনুষ্ঠান ভূমিস্থটোত ভূমি শব্দটো হ্ৰস্বইকাৰান্ত শব্দ স্বৰান্ত শব্দ হ্ৰস্বইত হৈছে যুধি যোগ স্থিৰ এটো হ্ৰস্বইকাৰান্ত এটা শব্দ এই দুটা শব্দ দেখিছা যে দন্তীয় হস্যস্থটো পিছত যোগ হোৱাৰ পিছত মূৰ্ধন্য হস্যস্থ হৈছে অনুষ্ঠান অনুষ্ঠানটো অনুটো উপসৰ্গ এইকেইটা শব্দ স্বৰান্ত শব্দ হ'ব পাৰে নাইবা উপসৰ্গ হ'ব পাৰে কিন্তু অ আৰ এই দুটা শেষ হ'ব নোৱাৰে কিন্তু ইয়াত হ্ৰস্বইত শেষ হৈছে ইয়াত হ্ৰস্বউত শেষ হৈছে অ বা আত শেষ হোৱা হ'ব নোৱাৰে অন্য স্বৰত শেষ হ'ব লাগিব অনুটো এটা উপসৰ্গ স্থান অনুষ্ঠান মূৰ্ধন্য হস্যস্থ কিন্তু যদি আমি এটা শব্দ চাবা অৱস্থান বা অৱস্থিতি তেতিয়া কিন্তু আমি বানানটো এনেকৈ লিখো মূৰ্ধন্য হস্যস্থ নিলিখো কাৰণটো হ'ল অৱটো এটা উপসৰ্গ তোমালোকক চাই ল'বলৈ কৈছো মই ব্যাকৰণৰ কিতাপত চাবা অৱটো এটা উপসৰ্গ উপসৰ্গটোক আমি পূৰ্বসৰ্গ বুলিও কম পূৰ্বসৰ্গ বা উপসৰ্গ পূৰ্বসৰ্গৰ বিষয়ে অকনমান তোমালোকৰ ষষ্ঠ শ্ৰেণীত এটা ধাৰণা দিয়া হৈছিল সেই উপসৰ্গৰ ভিতৰত অৱটো এটা অৱটো যেহেতু অ শেষ হোৱা উপসৰ্গ অ ব গতিকে এইটো হ কিন্তু দন্তীয় হ হৈ আছে কাৰণ অ আৰু আ থাকিলে দন্তীয় হয়ে হয় কিন্তু অ আৰ বাহিৰে অন্য স্বৰত শেষ হোৱা বিলাকৰ পিছত এই হটো মূৰ্ধন্য হলৈ পৰিৱৰ্তিত হয় এইটো হৈছে 2 নম্বৰ বিধি এইবাৰ সপ্তবিধিৰ 3 নম্বৰ আৰু শেষৰ আমি বিধিটো বুজিবলৈ লৈছো ইয়াত কোৱা হৈছে ৰি ৰ কৰ ঠিক পিছতে দন্তীয় হ মূৰ্ধন্য হ হয় ৰি ৰ আৰু ক এই বৰ্ণকেইটাৰ ঠিক পিছত যদি হ থাকে সেই হটো মূৰ্ধন্য হ হ'ব যেনে ধৰা কৃষি আমি যদি ভাঙি দেখুৱাও এইটো আমি ভাঙি দেখুৱাম ক যোগ ৰি যোগ হ যোগ ই এইটো ৰি ঠিক পিছতে আছে কাৰণে এইটো মূৰ্ধন্য হ হৈছে তেনেকে আমি যদি বৰ্ষা ব যোগ অ যোগ ৰ যোগ হ যোগ আ বৰ্ষা ইয়াত চোৱা ৰৰ ঠিক পিছতে আছে কাৰণে এইটো মূৰ্ধন্য হ হৈছে ঠিক তেনেকৈ আমি ক'ব পাৰো যে লক্ষ্য ক্ষয় বুলি কওঁতে ইয়াত এটা মূৰ্ধন্য হ সোমাই আছে তোমালোকে নিশ্চয় জানা ল যোগ অ
যোগ ক যোগ মূৰ্ধন্য ষ কৰ লগত মূৰ্ধন্য ষ যোগ হলে কি হয় ক্ষয় হয় এতিয়া কৰ ঠিক পিছতে থকা কাৰণে এইটো মূৰ্ধন্য ষ হৈছে যদিও বা ইয়াত সেই খটো ওলাই থকা নাই যেহেতু কৰ লগত এইটো যোগ হলে ক্ষয় আখৰটো এটা বেলেগ আখৰ গঠিত হয় গতিকে দেখাত এইটো মূৰ্ধন্য খটো ইয়াৰ নিচিনাকৈ ওলাই থকা নাই কিন্তু ইয়াত মূৰ্ধন্য খটো কৰ ঠিক পিছতে থকা কাৰণে মূৰ্ধন্য খ হৈছে এই নিয়ম কেইটা এইটো সহজ ৰি ৰ কৰ পিছত নট্যবিধিৰ প্ৰথম নিয়মটো যেনেকৈ ৰি ৰ খৰ ঠিক পিছতে মূৰ্ধন্য ন হৈছিল সত্যবিধিত ৰি ৰ আৰু ক এই ক বৰ্ণটো পিছত দন্তীয় খ নহয় সদায় মূৰ্ধন্য খ হ'ব এই তিনিটা হৈছে সত্যবিধিৰ নিয়ম আৰু এই বানান কেইটা পুৰুষ ঔষধ কোষ ভীষণ এনেকুৱা এইবোৰ শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ হৈছে ইয়াত কোনো ধৰণৰ বিধি প্ৰয়োগ কৰিব লগা নহয় আৰু নট্যবিধিৰ নিচিনাকৈ আমি যেতিয়া সত্যবিধি পৰীক্ষাত আমি যেতিয়া লিখিম তেতিয়া তেনেকৈ লিখিম এইটো এনেকৈ ভাঙি দেখুৱাম বৰ্ষা যে ৰৰ ঠিক পিছতে থকা দন্তীয় খ মূৰ্ধন্য খ হয় এনেকৈ আমি তলত বিধিটো লিখি দিম উত্তৰ হিচাপে আমি বিধিটো লিখি দিম য'ত আমাৰ বৰ্ণবিন্যাস কৰি দেখুৱাব লগা হয় তাত আমি বৰ্ণবিন্যাস কৰি দেখুৱাই দিম ২ নম্বৰ বিধিটো যিটো মই কৈছিলো সত্যবিধিৰ সেইটো বৰ্ণবিন্যাস কৰিব নালাগে শব্দ দুটা ভাঙি দেখুৱাব লাগে যেহেতু তাত এটা উপসৰ্গ আৰু স্বৰান্ত উপসৰ্গ আৰু শব্দৰ কথা কোৱা আছে গতিকে সেইটো ভাঙি দেখুৱাব লাগে বাকি বিলাকত তোমালোকে এনেকৈ বৰ্ণবিন্যাস কৰি দেখুৱালে এই নিয়মটো তোমালোকৰ বিধিটো দেখুৱাই দিব সুবিধা হ'ব গতিকে আমি আজি ইমানতে সামৰিছো ধন্যবাদ